আজি ভিডিঅ' কৰিম বুলি দুপৰীয়াই হ'ল। এয়া দুপৰীয়াৰ পৰা আৰম্ভ কৰিছোঁ। আচলতে ভিডিঅ'টো কৰোঁতে বহুতেই দেৰি হ'ল। এইফালে এয়া দেখিছেনে, এগৰাকীয়ে একদম গোটেই ঘৰৰ অৱস্থা নাইকিয়া কৰি থৈছে। এখেত গৈছে এফালে এটা কামত, আৰু সেইকাৰণে তাইক মই এনেদৰে ৰাখি ভাত বনাবৰ কাৰণেও যোগাৰ কৰি আছোঁ। দেখিছে, গোটেই ঘৰৰ অৱস্থা নাইকিয়া কৰি ৰাখিছে। মই বোলো যি কৰ কৰি থাক, অলপ চুপচাপ থাকিলেই হ'ল, মই কাম বনবিলাক কৰি লওঁ। এইফালে এতিয়া 12:15 হ'লেই। যি কি নহওক 12:15 হওক, কিন্তু একদম ৰ'দটো ক'ব নালাগে আৰু মানে খাওঁ কৰি আহিছে, ইমানেই ৰ'দ, গৰম সেই বহুত। আৰু এইফালে বাপেকৰ জোতাযোৰ দেখি তাই পিন্ধিবলৈ গৈছে। সৰুতে যে কি নকৰে নহয়নে, আমিও কৰিছিলোঁ চাগে। আৰু এইফালে মই কিটচেনত দুপৰীয়াৰ সাজৰ কাৰণে ৰেডি কৰি আছোঁ। কঁঠালগুটি আৰু এইফালে কঁঠালগুটি, আলু, কণী বইল কৰি ৰাখিছোঁ। এইবিলাক ৰঙালাও, আলু আৰু কঁঠালগুটি কাটি ৰাখিছোঁ, মাংসৰ লগত দিম। অকণমান মাংস বনাম। আৰু এয়া তাইক মই গা ধুই আনি ল'লোঁ। গা ধুৱাই আনি পেলাই মই তাইক পাউডাৰ লগাব লওঁ। তাইহে বেছিকৈ নিজে লগায়, আৰু ফণীখনে চুলিখিনি ফণিয়াবলৈও নিদিয়ে, তাই নিজে কৰিব। সৰুতে আচলতে এইবোৰ নিজে কৰাৰ চখেই বেলেগ। আৰু এয়া এতিয়া তাইক ভাত খুৱাবৰ কাৰণে লৈছোঁ। আচলতে আমি যি খাওঁ তাইকো সেয়াই দিবলৈ চেষ্টা কৰোঁ, মছলাৰ পৰিমাণটো কমাই দিওঁ। আৰু আমি ভাত খাবলৈ ল'লোঁ। এয়া অকণমান মাংস লৈছোঁ, কঁঠালগুটি, আলু আৰু চয়াবিনৰ চব্জি, কণী আলু পিটিকা কৰিছিলোঁ। আৰু ভাত খাই হয় মানে 2:30 বাজিলে। এইফালে বাপেক জীয়েকৰ মৰম, জীয়েকে একেবাৰে বাপেকক চুমা খায়েই ৰক্ষা নোহোৱা হৈছে। তাই এনেকৈয়ে থাকে বাপেকৰ লগত এনিটাইম, যেতিয়া বাপেক ঘৰত থাকে। আৰু তেনেকুৱাতে বতৰটো ইমানেই বেয়া কৰি আহিলে, চাওকচোন, একেবাৰে মানে গৰমটো যেনেকুৱা আছিলে সেই তাৰ মানে একদম উল্টা হৈ গ'ল। পূৰা একদম দেহ মন শীতল কৰা বুলি যে কয়, তেনেকুৱাই হ'ল। আৰু ময়ো সেইখিনি মজাটো কেনেকৈ নোথোৱাকৈ থাকোঁ। গৈ পেলাই পূৰা অলপমান বতাহত ভিডিঅ' এটা কৰি ল'লোঁ। যি হওক, এইবিলাকে আৰু ভাল লাগে এনেদৰে। এয়া ফটো ভিডিঅ' কৰিলোঁ, ফটো মাৰিলোঁ কেইখনমান। আৰু তাৰপিছতে আহিলে বৰষুণ, কিন্তু বেছি সময়ৰ কাৰণে নাথাকিলে দেই, বহুত অকণমান বৰষুণ দিলে, ডাঙৰ একেবাৰে টোপাল। ভাবিছিলোঁ যে বহুত বৰষুণ দিব, কিন্তু সেইটো অনুপাতে নহ'লে। আচলতে বতাহটো বেছিকৈ দিলে কাৰণে বৰষুণটো চাগে কম দিলে। তাৰপিছতে আবেলি হ'ল, আৰু এজ ইউজুৱেল আমি আকৌ আজিও ওলালোঁ যাবলৈ। ওলাই যাওঁ দুইজনী। সেয়া তাই ৰেডি হৈ পেলাই একদম আছে, ময়ো ৰেডি হৈ ল'লোঁ। আচলতে অলপমান আবেলি সময়ত এনেকৈ ওলাই গ'লে ভাল লাগে, অকলে থাকোঁ যে ঘৰত। কিবা এটা মানে মানুহৰ লগ পালে, আৰু সৰু ল'ৰা ছোৱালীক এনেও মানুহৰ লগত অলপমান ৰাখিব লাগে। আমি যিহেতু অকলেই থাকোঁ, সেইকাৰণে তাইক লৈ গ'লোঁ অলপ তলত। আৰু আহি পেলাই এয়া চাহ খাব ল'লোঁ। চাহ খাই শেষেই হ'ল, তাৰপিছতহে ভিডিঅ'। আৰু আজি যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, আকৌ লগ পাম।